যে তালৈ যে সঁচাই পলাই যাবা মই সেইটো ভাবাই নাছিলোঁ, গম পাইছানে? তুমি বহা ইয়াতে, প্ৰথম মোৰ যদি চাই আহোঁ। হয় দাদা, ৰ'ব ৰ'ব ৰ'ব। নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আহিলোঁ। বেছি দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু সৰু এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো টিপি দিব, যাতে মই এতিয়া ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। হয় চেনেকুৱা, দে আৰম্ভ কৰ, মাত দে। হ'ব হ'ব। এই দাদা ধুনীয়া ধুনীয়া ছোৱালী আহিছে আকৌ, ছোৱালীকেইজনীক দিম নেকি প্ৰথম? টপা মূৰাটো ছোৱালীলেহে চকুতা। দে দে হ'ব দে, দে মাত। অঁ কোৱাচোন কি আছিলে? নৱজিত আছিলে তাৰ নাম। অঁ নৱ আছিল ন? অঁ কোৱা। জিত ধৰি এৰি থৈ গুচি গ'ল। অঁ নৱজিত আছিলে ন? অঁ জিত ধৰি এৰি গুচি গ'ল। দিয়া হ'ব দিয়া, দুখ নকৰিবা তুমি এফালে বহি থাকা দেই মা, মই পিছত চলিউশ্যন দি আছোঁ দিয়া। শিৱ আছিলে তাৰ নাম। শিৱৰ দিনাখনলৈকে থাকিবলৈ নাপালো। শিৱৰাত্ৰিৰ দিনাখনলৈও থাকিব নোৱাৰিলে। অগ্নি আছিলে তাৰ নাম। মোৰ বুকুত অগ্নি লগাই গুচি গ'ল। হ'ব হ'ব, তুমি এফালে বহা মানে মই ফায়াৰ ব্ৰিগেড এখন মাতি দিওঁ দেই মা, তুমি বহা। চেনী চেনী খোৱা। অঁ দাদা এফালে ইহঁত দুজনীক সেইফালে লৈ যা, ললিপপ কেইটামান দেগৈ যা। দাদা ললিপপ ন? নেক্সট কোন আছ? অনামিকা আছিলে, কলা টিকাত লাট মাৰি গুচি গ'ল। হয় নেকি? তই টিকাটো অকণমান বগা কৰিবি তেতিয়াহে। ক'লা টিকা দেখিলে লাখ মাৰিবইতো। নেক্সট কোন আছ? নিশা আছিলে, এক নিশাও থাকিব নাপালো। 6 নিশা আছিল, তই নিশাও থাকিব নাপালি। নেক্সট কোন আছ? পূজা আছিলে, মিছা প্ৰেমৰ মোজা পিন্ধাই থৈ গুচি গ'ল। পূজা আছিলে, তোক মিছা প্ৰেমৰ মোজা পিন্ধাই থৈ গুচি গ'ল। হ'ব বা সেইফালে মোজাযোৰ সলকাই থৈ দিব যা, মই পিছত কি কৰোঁ কৰিম যা যা। কোন আছ? কোন আছ? এতিয়া বিয়া পাতিছিলে, কি হ'ল আকৌ তোৰ? কোন ছোৱালীয়ে কোন বোৱাৰীয়ে ল'ৰাক ভাল নাপায়, এনে টাইম পাছৰ কাৰণে ভাল পাইছে। হ'ব দে, মোৰ মাইকীয়ে এনেকুৱা এটা ভুল নকৰে, নেযায় সেই ল'ৰাটোলৈ পলাই, মই সেই বুলিয়ে ভাবিছিলোঁ। তাৰপিছত গুচি গ'ল নেকি? তুমি যে তালৈ যে সঁচাই পলাই যাবা মই সেইটো ভাবাই নাছিলোঁ, গম পাইছানে? তুমি বহা ইয়াতে, প্ৰথম মোৰ যদি চাই আহোঁ। হয় দাদা, ৰ'ব ৰ'ব ৰ'ব। আপুনি কালি টেটুগুৰিলৈকে যে মাংস পা খাই আহিলে, সেইকাৰণে ৰাতিটো মোৰ লগতে থাকিলে। কি?